নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাওক মোৰ এই ব্লগত। আজিৰ ব্লগটো বিশেষ। অসমৰ গৌৰৱ পবিতৰা, ৰহস্যময় দেশ মায়ং। এয়া আহি পালোঁ পবিতৰা অভয়াৰণ্য। আমি প্ৰথমতে চালোঁ তাত থকা হেংগিং ব্ৰিজখন। আমি গৈ পাওঁতে লেট হ'ল, জীপ চাফাৰী বুকিং বন্ধ কৰি দিলে। কিন্তু অভয়াৰণ্য চাবলৈ নাপালোঁ হয়, কিন্তু তাত হৈ থকা সাধুক মেলা চোৱাৰ অভিজ্ঞতা হ'ল। আহকচোন চাওঁ কি দেখিবলৈ পাওঁ আমি ইয়াত। আমি তাত এবিধ নতুন ধৰণে বনোৱা আগতে সোৱাদ লৈ নোপোৱা গাহৰিৰ জোল খালোঁ। কিবা গছৰ পাতেৰে বনোৱা বুলি ক'লে, কিন্তু ধৰিবই নোৱাৰিলোঁ কিহৰেনো বনালে। লগতে কলপাতত বন্ধা পিঠা, কি যে আমেজ। এতিয়া আমি ওলালোঁ মায়ঙৰ চনকা নামৰ ঠাইখনলৈ। আমি উঠিলোঁ পাহাৰ এখনত। এই পাহাৰৰ মাজেৰে উঠি গৈ পালোঁগৈ ইমান ধুনীয়া এটা পৰিৱেশ নহয়, কি ক'ম। তাৰ পৰা নামি আহি আমি আকৌ ওলালোঁ জুবিন ক্ষেত্ৰলৈ গৈ। এতিয়া আমি আহি পালোঁ জুবিন ক্ষেত্ৰ, অসমৰ সংগীতৰ গৌৰৱ জুবিন গাৰ্গৰ সমাধিলৈ। জুবিনদাৰ গান, তেওঁৰ সংগীত আৰু অসমৰ সংস্কৃতি সকলো একেলগে অনুভৱ হয়। আমি মাকৈৰ আমেজ ল'লোগৈ। তাৰপাছত আমি ওলালোঁ ঘৰলৈ বুলি। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব দেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। দাঁতকেইটা দেখাই দিয়া।